গুড মৰ্ণিং এভৰিৱান। এয়া মোৰ লগত আছে আজি ইনজাম। আমি দুয়োটাই আজি অফিচৰ পৰা ফিল্ডলৈ ওলাই আহিছোঁ। আজি আমাৰ ফিল্ড ডিউটি আছিলে, ওলাই আহিছোঁ অকণমান। চাওকচোন ৰাস্তা পদূলি আমাৰ কেনেকুৱা বেয়া। তেনেকৈ আমি কাম কৰিবই লাগিব। আমাৰ যিখিনি কৰ্তব্য কাম আমি কৰিবই লাগিব। এতিয়া চাই থাককচোন। এতিয়া আমি আহি পাইছোঁহি। আহি পাওঁতেই চানা এভাগ খাই লওঁ বুলি ভাবিলোঁ মনতে। চানা এভাগ বোলো খাই যাওঁ দুয়োটাই। সেই বুলি আমি চানা অলাটোৰ ওচৰত হ'লোঁ। বৰ খুব ধুনীয়া চানা বনায়। এয়া আছোঁ আমি এতিয়া কলেজ তিনিআলিত। আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ ফ্ৰণ্টতে আছে এই চানা বেপাৰী। বৰ ধুনীয়া চানা বনায়। আদা অলপ কুটাই লৈছোঁ চানা খাম বুলি। আজি আমি এনেকৈয়ে আৰু দিনটো এনেকৈয়ে ঘূৰি থাকোঁ। তাৰপাছত চুপ আৰু ম'ম'। খুব ম'ম' খাবলৈ মন গ'ল, সেইটো কাৰণে ম'ম' অকণ খাই চাওঁ বুলি ভাবিলোঁ। ম'ম' খালোঁ। এয়া এনেকৈয়ে দিনটো আমি য'তে ত'তে ঘূৰি আৰু নিজৰ কামখিনি কৰি থাকোঁ, ফিল্ডৰ কাম। আৰু মাজতে ৰৈ পিনি বোলে অকণমান খেলো চাই যাওঁ। তাতে ডিআৰ কলেজত খেল হৈ আছিলে, সেইকাৰণে আমি খেলো অকণ চালোঁ দুয়োটাই। এয়াই আমাৰ কৰ্মজীৱন। দিনটো এনেকৈ চলি থাকে। এনেকৈ এয়া কৰ্মৰ মাজেৰে আমি গৈ থাকোঁ। মাজতে এয়া তাৰ আকৌ পেকেটটো থাকেই নহয় মেইন। কি ক'ব, এয়া আমি তাক থৈ পিনি এতিয়া আকৌ পুনৰ ঘৰমুৱা হৈছোঁ। ভিডিঅ'টো